নমস্কাৰ জনাইছোঁ সকলোকে। এয়া চাওক, আজি ৰাতিপুৱা আমি মায়ে ময়ে দুইজনীয়ে আমাৰ শাক পাচলি বাগিচাখনলৈ গ'লোঁ। তাত এয়া ধুনীয়াকৈ লেচেৰা মাহ লাগি আছে। এয়া আমি লেচেৰা মাহ বুলি কওঁ আৰু দাংবডি বুলিও কোৱা হয়। আপোনালোকৰ সেইফালে কি কয় কমেণ্ট বক্সত জনাবচোন। আৰু এয়া ধুনীয়াকৈ মায়ে লেচেৰা মাহ ছিঙিছে, লগতে এডাল ময়ো ছিঙিছোঁ। দীঘল দীঘলকৈ লেচেৰা মাহবিলাক লাগি আছে। ঘৰৰ এইদৰে শাক পাচলি বিচাৰি ছিঙাটো খুব ধুনীয়া এটা অভিজ্ঞতা। মোৰ বৰ ভাল লাগে এনেকৈ ঘৰত শাক পাচলি হ'লে ছিঙিবলৈ। চাওক কি ধুনীয়া ধুনীয়া দীঘল লেচেৰা মাহ লাগিছে আমাৰ ঘৰত। ঘৰৰ এইবিলাক সাৰ নিদিয়া বস্তু আজিকালি খাবলৈ পালে যথেষ্ট ভাল লাগে। আৰু এয়া ধুনীয়াকৈ ক'লা জলকীয়াবিলাক লাগিছে। মায়ে এয়া বিচাৰি পকাখিনি ছিঙিছে। আমি একেবাৰে ভাত খোৱাৰ সময়তহে ক'লা জলকীয়া ধুনীয়াকৈ তাজাকৈ ছিঙি খাওঁ। এনেই এতিয়া পকাখিনিকে ছিঙি লৈ যাম, তেলত দি থৈ দিম। এই ধুনীয়াকৈ ক'লা জলকীয়া গোটেই চাৰিওফালে কমেও 20ডালমান জলকীয়া আছে। এইবিলাক চব মোৰ শহুৰ দেউতাই কষ্ট কৰি ৰোৱা জলকীয়া খেতি, আৰু লেচেৰা ভেন্দি সকলোখিনি তেখেতে কৰিছে। এয়া চাওক, আৰু 2ডালমান লেচেৰা মাহ পাইছে মায়ে। এইফালে এয়া ভেন্দি, এনেকৈ এটাকৈ ভেন্দি বিচাৰি ছিঙিছে। ঘৰৰ এনেদৰে তাজাকৈ ছিঙি ভেন্দি ৰান্ধি খালে খুব ভাল লাগে। মায়ে ধুনীয়াকৈ বিচাৰি এটাকৈ ছিঙিছে। খুব ধুনীয়াকৈ এইবিলাক সেউজীয়া হৈ যেতিয়া লাগি থাকিব, ছিঙিবলৈ ভাল লাগে। অত ৰ'দ পৰিছে, তথাপি আমি মায়ে ময়ে ধুনীয়াকৈ ৰাতিপুৱাই গৈ এইবিলাক ছিঙিছোঁ। মনটোৱে ভাল লাগি গৈছেগৈ। এইফালে এয়া বেঙেনা লাগিছে ধুনীয়াকৈ, ছাগলী শিঙীয়া বেঙেনা লাগিছে। চাওক, এইটো এটা লাগিছে। এইফালে এয়া লাগিছে, এইটো এটা লাগিছে। ফালে আৰু এটা সৰুকৈ লাগিছে। এইটো চাওক, অকণমানিকৈ এটা বেঙেনা লাগি আছে। এয়া ডাঙৰ হ'বলৈ আছে, ছিঙিব হোৱা নাই। এইফালে ক'লা জলকীয়াখিনি আপোনালোকক দেখুৱাই মোৰ ভাল লাগিছে। ইমান ধুনীয়াকৈ লাগিছে, খাবলৈ খুব জ্বলা হয় এই জলকীয়াবিধ। খুব ধুনীয়া লাগিছে এই জলকীয়াকেইটা, দেখিয়ে ভাল লাগে। আৰু এইফালে এয়া কুটকুৰা জলকীয়া, এইটো দুটাই লাগিছে বৰ্তমান। ঘৰৰ এটা বা দুটাই হওক, ঘৰত যেতিয়া বস্তু লাগিব শাক পাচলি, খুব ভাল লাগে মনটো। এইবিলাক বেঙেনা কলিয়াইছে। আৰু এইফালে এয়া পালেং শাক, এয়া আবতৰীয়া হ'লেও পালেং শাকখিনি দেউতাই লগাইছে, আৰু তাৰ পৰা এডাল দুডালকৈ ছিঙি মোৰ অকণমানি ছোৱালীজনীক খুৱাওঁ। এয়া তাইৰ কাৰণে এমুঠি মই পালেং শাক ছিঙি লৈছোঁ। আবতৰীয়া হ'লেও পালেং শাকখিনি ধুনীয়া হৈছে। চাওকচোন, ধুনীয়াকৈ পালেং শাক 2ডালমান মই বুটলি ল'লোঁ। এইফালে এডাল দোৰোণ শাকৰ পুলি এডাল আছে, এডাল উঠাই পেলোৱা নাই, কামত আহিব। ধুনীয়াকৈ পাইপডালতে মই পালেং শাকৰ মাটিখিনি এনেই গুচাই ল'লোঁ, ভালকৈ ধুব লাগিব পিছত। আৰু এইফালে এডাল স্কোৱাছ গছ দেউতাই ধুনীয়াকৈ চাং লগাই দিছে। চাঙত ধুনীয়াকৈ স্কোৱাছ লাগিছে, সেইটো দেখিছে। খাইছোঁ, আৰু এয়া ধুনীয়াকৈ ফুলিও আছে, আৰু লাগিব স্কোৱাছ। এইফালে এয়া নেমু টেঙাও লাগিছে। নেমু টেঙা খাবলৈ হোৱা নাই, কলি হৈ আছে। এই নেমু টেঙাখিনি বহুত ডাঙৰ হয় আৰু বহুত দিনলৈকে থাকে এইখিনি নেমু। বহুত ধুনীয়া লাগে এইটো নেমু। আৰু এয়া চাওক, আজি আমাৰ খৰাহি ভৰ্তি হৈ গৈছে বেঙেনা, লেচেৰা, ভেন্দি, জলকীয়া, বিলাহী। বেঙেনা আৰু বিলাহীকেইটা দেউতাই আগতীয়াকৈ ৰাতিপুৱাই ছিঙি ৰাখিছিলে, গতিকে ছিঙি দেখুওৱা নহ'ল।
এইদৰে খৰাহি ভৰ্তিকৈ আপোনালোকক দেখুৱালোঁ আমাৰ ঘৰৰ শাক পাচলি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো চাই ভাল পালে যদি লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।